তো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটি অন্য ভিডিঅ'লৈ। তো আপোনালোকে চাই আছে ডিব্ৰুগড় ৰোষ্টিং টিভি। তো আজি আপোনালোকক দেখাব বিচাৰিছোঁ এখন ভোট জলকীয়া বাৰী, জৈৱিক পদ্ধতিৰে কৰা এখন ভোট জলকীয়া বাৰী। তো ব'লক তেনেহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া আমি গৈ আছোঁ জলকীয়া বাৰীলৈ। চাই থাকক ভিডিঅ'টো। তো এতিয়া আমি পাই গ'লোঁ সেই ভোট জলকীয়া বাৰী। তো আপোনালোকক দেখাই যাম সমগ্ৰ দৃশ্য। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আহি পাই গ'লোঁ সেই ভোট জলকীয়া বাৰী। তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ব'লক এইফালে জপনাখন খুলি লওঁ আৰু। নজৰ বন্ধ কৰক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া বৰ্তমান উপস্থিত আছোঁ এখন ভোট জলকীয়া বাৰীত। আৰু ভোট জলকীয়া খেতি কৰি স্বাৱলম্বিতা নিদৰ্শন দাঙি ধৰিছে দুগৰাকী কৃষকে। আৰু সেই দুগৰাকী কৃষকৰ ওচৰলৈ আমি আপোনালোকক চিনাকি কৰি দিব বিচাৰিম। তো ব'লক চিনাকি কৰি দিওঁ। তো এইফালে এতিয়া জলকীয়া গছৰ কিবা কিবি কৰি আছে আৰু আমি নাজানো কি কৰি আছে। তো এতিয়া কি কৰি আছে? এতিয়া এইবিলাক পুলিবিলাক চাই আছোঁ কেনেকুৱা হৈছে কেনেকুৱা নাই হোৱা। এইবিলাক দুদিনমানৰ আগতে আমি মানে এতিয়া ইমান যে সৰু সৰু হৈ আছে, এতিয়া কেইমাহমান হ'ল এইটো আমাৰ ৰোৱা আমাৰ 1.5 মাহ হৈছে। এইটো আমাৰ ভোট জলকীয়া হয়। ভোট জলকীয়া দুটা জাতি আছে, এটা হৈছে ৰাণী, এটা হৈছে ৰাজা। আমি বৰ্তমান এতিয়া ৰাজা খেতিটো কৰিছোঁ। তাৰপিছত মান্থলি কিমান ইনকম হয় আপোনালোকৰ? মন্থলিটো এতিয়া ক'বলৈ অলপ অসুবিধা ধৰণৰ হয়। তেওঁ মানে অনুমান এটা কৰিব পাৰি যে মন্থলি আপোনাৰ গোটেই বছৰটো আমি এতিয়া ইয়াত 6,000 পুলি আছে। 6,000 পুলি যদি আমাৰ ভাল খেতি হয়, আমি 10 লাখমান টকা ইনকম কৰিব পাৰিম মানে। এনেকৈ জলকীয়া খেতি কৰি স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰিছে এই দুগৰাকী কৃষকে। আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী হিৰেণ গগৈ। আপোনাক এটা কথা সুধিব বিচাৰিম যে এই অসমত বহুতো ব্যৱসায় আছে, আপুনি এই ব্যৱসায়তে আপুনি বাছি ল'লে কিয়? ব্যৱসায়টো ঢেৰ আছে, কিন্তু চব ব্যৱসায়তে মানে পটককৈ মানে মানুহ স্বাৱলম্বী হ'ব নোৱাৰে। ভোট জলকীয়া খেতিটো আৰু ব্যৱসায়টো বহুত মানে লাগিব আৰু জানিব লাগিব ভোট জলকীয়া খেতি। এনেই ধৰি লওক আপুনি কিবা প্ৰশিক্ষণ লৈছে নেকি? প্ৰশিক্ষণ তেনেকৈ লোৱা নাই, মই নিজে মানে যি পাৰিছোঁ তাকে কৰিছোঁ। চৰকাৰী কিবা সা সুবিধা? চৰকাৰী সা সুবিধা যে আমি এতিয়ালৈকে পোৱা নাই। আপোনালোকে জানিব পাৰিলে যে একো চৰকাৰী সা সুবিধা পোৱা নাই বুলি এতিয়া আমাক জানিবলৈ দিছে। তো আপোনালোকক ভালকৈ এতিয়া জলকীয়া খেতি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, আহক।
তো এতিয়া আমি জানিম ভোট জলকীয়া খেতি কৰাৰ কিছুমান পদ্ধতিৰ বিষয়ে। তো দাদা ওচৰলৈ আহিব বিচাৰিছোঁ যে এটা বেতত কিমানটো ডিষ্টেঞ্চৰ মূৰে মূৰে এজোপা গছ বা এজোপা ভোট জলকীয়া গছ পুলি ৰোৱা হয়? হয়, এতিয়া আমি মানে এইটো বেড বনাইছোঁ। অঁ, এইটো বেডটো হৈছে আপোনাৰ আমাৰ 4 ফুট। 4 ফুটৰ এই পুলিটোৰ পৰা আৰু এই পুলিটোলৈকে আমাৰ 5 ফুট আছে। আমি 4 ফুট বেডটো বনাই এফুট নলা মাৰিছোঁ যাতে আমাৰ পানীটো সহজভাৱে ওলাই যায়। তো আমি 4 ফুটত আমি 2টা পুলি ৰোপণ কৰিছোঁ। এই 2টা পুলিৰ মাজৰ ডিষ্টেঞ্চটো হৈছে 6 ইঞ্চি। 6 ইঞ্চিত আমি ইয়াত আমাৰ এটা খুঁটি মাৰোঁ। এই খুঁটিটোৰ পৰা 6 ইঞ্চি দূৰত এটা পুলি ৰুওঁ আৰু এইপিনে 6 ইঞ্চি দূৰত এটা পুলি ৰুওঁ। তো এইপিনে আমাৰ লেংটো হৈছে আমাৰ এই পুলিটোৰ পৰা সেই পুলিলৈকে আমাৰ 3 ফুট আছে। তো 3 ফুটৰ আপোনাৰ ডিষ্টেঞ্চত পুলিটো ৰোৱা হৈছে। এই পুলিবিলাক ৰুলে যে এই পুলিবিলাক ৰোৱাৰ পৰা আদি কৰি কিমান সময়ৰ মূৰত প্ৰডাকশ্যনটো পায় মানে আপোনালোকে? এইটো আমাৰ পুলিটো আমাৰ অক্টোবৰ মাহত আমাৰ পচোৱা হয়, বেডত পচোৱা হয়। বেডত পচোৱাৰ পিছত আমি পুলিটো 4 দিন 5 দিনৰ পিছত পুলিটো ফুটে। অক্টোবৰ মাহত পচালে মানে তাৰপিছত আমি যেতিয়া নেকি 3 পাত 4 পাত হয় আমি আকৌ ঠুঙাত দি লওঁ। ঠুঙাত দি আকৌ সেই পুলিটো আমি 1 মাহৰ পিছত আমি ৰোপণ কৰোঁ। তো তেতিয়াৰ পৰা ধৰিলে মানে আমাৰ এইবিলাক পুলি এপ্ৰিলত আমাৰ প্ৰডাকশ্যন পোৱা যায়। মানে ভোট জলকীয়া পুলিটো পচোৱাৰ পৰা মানে ৰোৱাৰ পিছৰ পৰা মানে টোটেলি 5 মাহ লাগি যায়। 5 মাহৰ পিছতে ইয়াৰ প্ৰডাকশ্যন পোৱা যায়। 5 মাহৰ পিছত ইয়াৰ ফল পোৱা যায়। ফলটো পোৱা যায়। আৰু ফলটো পোৱাৰ পিছত ভোট জলকীয়া খেতি যদি বাম জেগাত কৰা হয় তেন্তে আমাৰ আহিন কাতিলৈকে থাকিব। তাৰপিছত আৰু ভোট জলকীয়া পুলি আপোনাৰ প্ৰডাকশ্যনটো কমি যাব। কিন্তু 10 জেগাত কৰিলে মানে অলপ সোনকালে তাৰ ডেমেজ হৈ যায়, মৰি যায় গছবিলাক। কাৰণ ভোট জলকীয়া বিভিন্ন ধৰণৰ বেমাৰ আছে, সেইবিলাক সোনকালে লাগি যায় মানে পানী থকা জেগাত কৰিলে। যেনেকৈ ভেঁকুৰ, ফাংগাছ, ভাইৰাছ, এইবিলাক বিভিন্ন ধৰণৰ বেমাৰ আছে। এইবিলাকৰ পৰা মানে পৰিত্ৰাণ পাবলৈ সদায় ভোট জলকীয়া বাম খেতিত কৰা হয়। বাম খেতিত কৰিলে ভোট জলকীয়াবোৰ মানে ভাল হয়, গছ পুলি গঠন, বেমাৰ আজাৰবোৰ কম হয়। ঠিক তেনেকৈ মানে এতিয়া ক'লে যে জৈৱিক সাৰ আপোনালোকে প্ৰয়োগ কৰিছে, কেনেধৰণৰ জৈৱিক সাৰ প্ৰয়োগ কৰিছে আপোনালোকে ক'ব? জৈৱিক সাৰ আমি সম্পূৰ্ণ পুলিটো আমি ৰুওঁতে আমি সম্পূৰ্ণ কেঁচু সাৰ দিছোঁ, গোবৰ দিছোঁ। আমি গুৰিত একো ইউৰিয়া MOP এইবিলাক আমি ইউজ কৰা নাই। তো ওপৰত আমি যিবিলাক মানে দৰৱ মাৰিবলগীয়া হয় সেইবিলাকো আমি জৈৱিকে মাৰিছোঁ। যেনেধৰণে আমাৰ ট্ৰাইকোডাৰ্মা মাৰিছোঁ, তো NPK মাৰিছোঁ, চিডোমোনাছ মাৰিছোঁ। এইবিলাকে আমি জৈৱিক দৰৱ ইউজ কৰিছোঁ আৰু তেনেকৈ বেলেগ দৰৱ আমি ইউজ কৰা নাই। পানীৰ পাইপডাল বা মটৰৰ পাইপডাল ভৰাই দিয়া হয় আৰু এইফালে পফালে একদম মজা আছে, নজলেদি ধুনীয়াকৈ ওলাই আহে। এইফালে কাম কৰি থকা হৈছে। এইবিলাক আমি এতিয়া হোলাকৈ নকৰি কোৰ লগাই দিব পাৰোঁ। কিন্তু কোৰ মাৰিলে মানে আমাৰ কি হয়, যিবিলাক এতিয়া এই জলকীয়াজোপা যিটো মানে শিপা, সেই শিপাটো আহি আমাৰ অতি কমেও ইমানখিনিলৈকে পৰিলে। তো আমি যদি ইয়াত কোৰ চাপৰটো মাৰি দিওঁ শিপাবিলাক গোটেইবিলাক কাট খাই যাব। কাট খাই যোৱাৰ লগে লগে জলকীয়া যিটো গ্ৰোথ, সেই গ্ৰোথটো নাথাকিব। জলকীয়াজোপা দুদিনমানৰ পিছত ৰঙা পৰি যাব। সেইটো কাৰণে হোলাং মাৰি দিছোঁ। আমি হোলাং মাৰিলে মানে এডাল দুডাল শিপা নষ্ট হ'ব, কিন্তু সকলো শিপা নষ্ট হৈ নাযায় মানে। সেইটো কাৰণে আমি হোলাঙে এইবিলাক খুচৰি দিছোঁ। অলপ খুচৰি দিয়া কাৰণটো হৈছে পোখাবিলাক আহিবলৈ ভাল পায় মানে। যিবিলাক শিপা আছে চুলি শিপা, সেইবিলাক আহিবলৈ সুবিধা হয়। সেইটো কাৰণে আমি হোলাং মাৰি এইবিলাক অলপ কোমলুৱাই দিছোঁ আৰু তো বন্ধু বান্ধৱীসকল, আপোনালোকক দেখালোঁ আজি জৈৱিক পদ্ধতিৰে কৰা এখন ভোট জলকীয়াৰ বাৰী। আৰু আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।